হেল্ল' এভৰিৱান ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। আজি গৈ আছোঁ নখোৱা খাবলৈ। আচলতে প্ৰত্যেক বছৰে এটা অনুষ্ঠান হয় ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ তৰফৰ পৰা নখোৱা অনুষ্ঠান হয়। তাত কৃষকসকলৰ কাৰণে বিশেষভাৱে সম্বৰ্ধনা অনুষ্ঠান কৰা হয় আৰু নখোৱা যায় নতুন চাউলেৰে। গতিকে তাতেই আহিছোঁ। পৰিৱেশটো পিছে কেনেকুৱা লাগিছে? মোৰ পিছে এই ঠাইখনত আহি ইমান বেছি ভাল লাগে। চাংচাৰি আঠিয়াবৈ এই ঠাইখনৰ নাম। আৰু ইয়াত মানে মই প্ৰত্যেক বছৰে আহোঁ, কোনোদিনেই মিছ নকৰোঁ, ইমান বেছি ভাল লাগে। অৱশ্যে এইবাৰ নখোৱাটো অলপমান সোনকালে কৰিছে, সেইকাৰণে সৰিয়হৰ ফুলবোৰ ফুলা নাই, ডাঙৰ হোৱা নাই। কিন্তু আনবাৰ সৰিয়হৰ ফুলেৰে ইমান ধুনীয়া সোণালী সোণালী পথাৰ দেখা হয় নহয়, বহুত বেছিয়ে ভাল লাগে। আৰু পিছে ইয়াত আহিলোঁ, মিটিং হ'ল। মিটিং হোৱাৰ পিছত আমি বহি গ'লোঁ ভাত খাবলৈ। ভাতৰ লগত পিছে ঢেৰ আইটেম থাকে, হাঁহৰ মাংস, ছাগলী মাংস, কুকুৰাৰ মাংস, বহুত দালি, মাছ সকলোবোৰে থাকে। আৰু আমিও বহিছোঁ। আমাৰ লগত এইফালে পিছফালে বহি আছে আমাৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, আৰু এয়া হৈছে ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া। তেওঁৱে এই অনুষ্ঠানটো চলাই আছে। আচলতে তেওঁৱে কৃষক মৰ্চাৰ যিহেতু লিড লয় গোটেইখিনিয়ে, গতিকে তেওঁৱে এই অনুষ্ঠানটোৰ আয়োজন কৰে। আৰু অনুষ্ঠান শেষ হোৱাৰ পিছত আমি তেখেতৰ বাইট ল'লোঁ নিউজৰ কাৰণে, আৰু বাইট লোৱাৰ পিছত তেখেতে আমাৰ লগত বহুখিনি সময়ে কথা পাতিলে। কথা পতাৰ পিছত আমাৰ অনুষ্ঠান শেষ হ'ল আৰু আহি গ'লোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো কেনে পালে জনাবা। বাই বাই।